আপুনি অনলাইন বেংকিং কৰে না যদি কৰে তেতিয়াহলে এনইএফটি আরটিজিএস বা আইএমপিএস এই তিনিটা কথাটো আপোনালোকে নিশ্চয় শুনিছে এই কিটানো কি হয় আহকচোন ইয়াৰ বিষয়ে অলপ কিছু নজনা কথা জানিবলৈ চেষ্টা কৰো নমস্কাৰ বন্ধুসকল মই ৰাজপ্ৰতিম নেওগ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ মাজলৈ আজি এটা নতুন টপিকৰ হৈতে আপোনালোকৰ আগত আজি পুনৰবাৰ ভিডিও লৈ আহিছো আজিৰ ভিডিওত আমি এনইএফটি আরটিজিএস বা আইএমপিএস এই কিটানো কি হয় ইয়াৰ বিষয়ে আমি বিশদভাৱে আলোচনা কৰিম আহকচোন আমি ভিডিওটো আৰম্ভ কৰো বেসিক্যালি এনইএফটি আরটিজিএস বা আইএমপিএস এইগিটা হৈছে পইচা ট্ৰান্সফাৰ কৰা মাধ্যম যিগিটাৰ যোগেদি আপুনি কাৰোবাক পেমেন্ট কৰিব পাৰে বা পইচা ট্ৰান্সফাৰ কৰিব পাৰে আজিকালি প্ৰায় প্ৰত্যেকজন ব্যক্তিয়ে অনলাইন ট্ৰান্সফাৰ বা অনলাইন পেমেন্ট ইউজ কৰে কিন্তু ইয়াৰ যি টেকনিক্যাল নলেজ আছে এই বিষয়ে বহুতে জানে আৰু বহুতে নাজানে আৰু কিছুমানে যি অলপ জানেও তেওঁলোকে ধৰক লাজ বা ভয়তে কাৰোবাক গোটেইখিনি কথা জানিবৰ কাৰণে কাৰোবাক সুধিবলৈ লাজ কৰে আজিৰ এই ভিডিওটোত মই আপোনালোকক অনলাইন ট্ৰান্সফাৰ যি এনইএফটি আরটিজিএস আইএমপিএস আছে ইয়াৰ বিষয়ে একদম বেসিক মানে প্ৰাথমিক লেভেলত যি হয় ইয়াৰ মানেনো কি ইয়াৰ কাম মানে ইয়াৰ লিমিটেশনস এইবিলাক কি আছে সকলোবিলাক কথা এই ভিডিওটোত আলোচনা কৰিম এনইএফটি আরটিজিএস বা আইএমপিএস হৈছে এটা ইলেক্ট্ৰনিক ফান্ড ট্ৰান্সফাৰ সিস্টেম যিটো জৰিয়তে আপুনি আন কাৰোবাৰলৈ টকা পইচা ট্ৰান্সফাৰ কৰিব পাৰে এইটা মাধ্যমত আপুনি আপোনাৰ টকা বা পইচা সেফলি আৰু অতি সহজতে আপোনাৰ যাক পেমেন্ট কৰিবলৈ আছে তাক পে কৰিব পাৰে আহকচোন আমি প্ৰথমতে এই তিনিটা যি ফান্ড ট্ৰান্সফাৰৰ সিস্টেমৰ বিষয়ে আপোনালোকক ক'লো তাৰ ফুল ফৰ্ম গিটানো কি হয় তাৰ বিষয়ে জানো এনইএফটি হৈছে নেশনাল ইলেক্ট্ৰনিক ফান্ড ট্ৰান্সফাৰ আরটিজিএস ৰিয়েল টাইম গ্ৰছ সেটেলমেন্ট আৰু আইএমপিএস হৈছে ইমিডিয়েট পেমেন্ট সার্ভিস আহকচোন এতিয়া এটা কৈ জানিবলৈ চেষ্টা কৰো এনইএফটিত আপোনালোকে 1 টকাৰ পৰা 1,99,999 মানে 2 লাখৰ তললৈকে আপুনি ট্ৰান্সফাৰ কৰিব পাৰে এনইএফটি প্ৰসেস হওঁতে প্ৰায় 15 পৰা 20 মিনিট সময় লাগে সেটেলমেন্ট হওঁতে উদাহৰণ স্বৰূপে আপুনি 10,000 টকা ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা আপোনাৰ এইচডিএফসি বেংকলৈ যদি এনইএফটি কৰে তেতিয়াহলে সেই টকাটো সেটেল হ'বৰ কাৰণে প্ৰায় আধা ঘণ্টা সময় লাগে কিয়নো ই স্টেপ বাই স্টেপ প্ৰসেস হয় এনইএফটি কোনো ন্যূনতম বা মিনিমাম কোনো মূল্য নিৰ্ধাৰণ নাই খালি ম্যাক্সিমাম আপুনি আপ টু 2 লাখ লৈকে আপুনি এনইএফটি সেফলি ট্ৰান্সফাৰ কৰিব পাৰে এনইএফটি ব্যৱহাৰ প্ৰায় ফ্যামিলি ট্ৰান্সফাৰ স্মল বিল পেমেন্টস ইত্যাদি কাৰ্যত ব্যৱহাৰ হয় আৰু ইয়াৰ কেতিয়াবা কি হয় হলিডে যদি থাকে এনইএফটি অলপ স্লো হয় যদি আপোনাৰ ট্ৰান্সফাৰ কৰিবলগীয়া লিমিট কম থাকে বা বেছি আৰ্জেন্সি নাথাকে তেতিয়াহলে এনইএফটি এটা সেফ আৰু ভাল সিস্টেম হয় নেক্সট হৈছে আরটিজিএস এনেকুৱা এটা পেমেন্ট সিস্টেম যাৰ যি আৰম্ভ হয় 2 লাখ টকাৰ পৰা আনলিমিটেড এমাউন্ট আপুনি আরটিজিএস কৰিব পাৰে আরটিজিএস মানে ৰিয়েল টাইম গ্ৰছ সেটেলমেন্ট মানে আপুনি পেমেন্ট ইনিশিয়েট কৰাৰ লগে লগে অটোমেটিক্যালি আপুনি যাক পেমেন্ট কৰি আছে আপোনাৰ পাৰ্টিয়ে পেমেন্ট ইনস্ট্যান্টলি ৰিসিভ কৰিব আরটিজিএসৰ কোনো আপাৰ লিমিট নাথাকে ই আপুনি 2 লাখৰ পৰা আৰম্ভ কৰি কোনো ম্যাক্সিমাম লিমিটলৈকে আপুনি ট্ৰান্সফাৰ কৰিব পাৰে আৰু ই বিশেষকৈ ব্যৱসায়িক ক্ষেত্ৰত ব্যৱহাৰ হয় আৰু ইয়াৰ জৰিয়তে কিছুমান ডাঙৰ এমাউন্ট যিবিলাক আছে সেইবিলাক ট্ৰান্সফাৰ কৰিবলৈ আরটিজিএস মোডটো ব্যৱহাৰ কৰা হয় যদি আপোনাৰ ইমাৰ্জেন্সি আছে বা এমাউন্টটো 2 লাখতকৈ বেছি হয় তেতিয়াহলে আপুনি মন কৰিব আরটিজিএসৰ ব্যৱহাৰ কৰিবলৈ নাপাহৰিব আইএমপিএস হৈছে 24/7 আৰু ফাষ্ট কাৰোবাক আপুনি পেমেন্ট কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব পৰা এটা পেমেন্ট সিস্টেম হয় যদি আপোনাৰ কাৰোবাক আৰ্জেন্টলি পইচা পঠিয়াবলৈ আছে খুব সোনকালে ইমাৰ্জেন্সি আছে তেতিয়াহলে আপুনি আইএমপিএসৰ ব্যৱহাৰ কৰক উদাহৰণ স্বৰূপে আপোনাৰ ধৰক কোনোবা আপোনাৰ আত্মীয় বা বন্ধুবৰ্গ বা ফ্যামিলি কোনোবা মানুহ যদি মেডিকেলত আছে আৰু আপোনাক ইমাৰ্জেন্সি যদি 5,000 টকা তেওঁলোকক কিবা মেডিচিনৰ কাৰণে হওক আপোনাক যদি ট্ৰান্সফাৰ কৰিব লাগে তেনেকুৱা ক্ষেত্ৰত আপুনি সেফলি আৰু সিকিউৰলি খুব সোনকালে হোৱাকৈ আপুনি আইএমপিএসৰ ব্যৱহাৰ কৰিব পাৰে আইএমপিএস হৈছে খুব খৰতকীয়া আৰু খুব সোনকালে সেটেল হোৱা বস্তু এমাৰ্জেন্সি বা হলিডে বুলি দিয়াৰ কোনো কথা নাই ই খুব সোনকালে সেটেলমেন্ট হ'ব আপুনি পঠিওৱাৰ লগে লগে আপুনি যাকে পেমেন্ট কৰিব বিচাৰিছে তেখেতে লগে লগে আপোনাৰ পেমেন্টটো ৰিসিভ কৰিব আইএমপিএসৰ আপাৰ লিমিট হৈ গল 5 লাখ টকা মানে 1 পৰা 5 লাখ টকা ভিতৰলৈকে আপুনি আইএমপিএস কৰিব পাৰে আপোনাৰ মোবাইল ফোনৰ পৰা অপাৰেট কৰিব পাৰে ইয়াত যেহেতুকে আইএমপিএস খৰতকীয়া মানে লগে লগে আপোনাৰ সেটেল হয় হেতু কাৰণে কি হয় আইএমপিএস ব্যৱহাৰ কৰিলে বেংকে আপোনাক মিনিমাম 5 পৰা 10 টকা প্ৰত্যেক বেংক অনুযায়ী বেলেগ হয় 5 পৰা 10 টকা আপোনাক বেংকে চাৰ্জ কৰে আহক এতিয়া এই তিনিটা ফান্ড ট্ৰান্সফাৰ মডেলৰ কিছুমান বেসিক ডিফাৰেন্স বা পাৰ্থক্যৰ বিষয়ে জানো এনইএফটি হৈছে স্লো নো মিনিমাম এণ্ড আপ টু 2 লাখ আরটিজিএস হৈছে ইনস্ট্যান্ট মানে লগে লগে হ'ব মিনিমাম 2 লাখ লিমিট আৰু ৰিয়েল টাইমত ইয়াৰ সেটেলমেন্ট হ'ব মানে লগে লগে ৰিসিভ কৰিব পেমেন্ট
IMPS হৈছে ইনষ্টেণ্ট আৰু 1 লাখৰ পৰা 5 লাখ টকালৈকে ট্ৰান্সফাৰ কৰিব পাৰে ইউ ৰিয়েল টাইমতে সেটেল হয় ইয়াত খালি আপোনাৰ হে চাৰ্জেবল হয় লিমিটেশনস আছে NEFT RTGS বা IMPS এই তিনিওটাৰ ভিতৰত এটা কমন কথা আছে সেই কমনটো হৈ গল আপুনি তিনিওটাকে বন্ধ দিনতো ব্যৱহাৰ কৰিব পাৰে যিহেতুকে আপুনি আপোনাৰ ফোনৰ পৰা হাতত থকা মোবাইল ফোনৰ পৰা ইয়াক অপাৰেট কৰিব পাৰে গতিকে ইয়াৰ কোনো হলিডে লৈ কথা নাই ইয়াৰ গোটেই তিনিওটাই পেমেন্ট সিস্টেম আপুনি 24/7 আপুনি ব্যৱহাৰ কৰিব পাৰে এই ট্ৰান্সফাৰ কেটা যেহেতুকে আপুনি মোবাইল ফোন বা আপোনাৰ সিকিউৰড ডিভাইসৰ পৰা আপুনি নিজে অপাৰেট কৰে বা বেংকৰ এপ বা ইন্টাৰনেট বেংকিংৰ জৰিয়তে আপুনি আপোনাৰ এইগিটা মোড ব্যৱহাৰ কৰে সেই কাৰণে ইয়াত কোনো ধৰণৰ ফ্ৰড বা আপোনাৰ পইচা হেৰাই যোৱা কোনো ধৰণৰ ভয় নাথাকে ইয়াৰ কাৰণটো হল আসলে ইয়াৰ প্ৰত্যেকটো ট্ৰানজাকচন OTP বেসড বা পিন বেসড আপুনি ট্ৰানজাকচনটো যেতিয়া প্ৰসেস কৰিব আপোনাক ফাইনাল এটা OTP আহিব আৰু এমপিন যেটো বা আপোনাৰ নেট বেংকিংৰ এটা পিন থাকিব সেই সিকিউৰিটি পিনটো আপুনি এন্ট্ৰি কৰাৰ পাছতহে আপোনাৰ টকাটো ট্ৰান্সফাৰ হৈ যাব সো বন্ধুসকল আজি এই ভিডিওটোত আপোনালোকে জানিলে NEFT RTGS নো কি হয় কেনেকৈ ইয়াৰ ব্যৱহাৰ কৰিব পাৰি কেনেকৈ ইয়াৰ কিমান লিমিটেশনস বা বৈশিষ্ট্য বা ফিচাৰ্স বিলাক কি হয় আপোনালোকে জানিব পাৰিলে আশা কৰিছো ভিডিওটো আপোনালোকৰ কাৰণে সহায়ক হ'ব আপুনি এবাৰ ব্যৱহাৰ কৰি চাব ব্যৱহাৰ কৰি চালে আপুনি গম পাব আপুনি ব্যৱহাৰ কৰিবৰ কাৰণে আপোনাৰ বেংকৰ যি একাউন্ট আছে তাৰে আপুনি ইন্টাৰনেট বেংকিং বা মোবাইল বেংকিং আপোনালোকে এক্টিভেট কৰি লব এইকেইটা আসলতে বহুত সেফ পেমেন্ট মেথড হয় কাৰণ কেলে আপুনি বেংকৰ যি ৰেজিষ্টাৰ্ড এপ থাকে বা ইন্টাৰনেট বেংকিং যোগেদি আপুনি ট্ৰান্সফাৰ কৰে হেকানে সেফ হয় যদি ইয়াৰ পৰিৱৰ্তে আপুনি UPI ব্যৱহাৰ কৰে আজিকালি কি হয় UPI ত বহু ক্ষেত্ৰত দেখা যায় লিংক বা সাৰ্ভাৰ ইস্যু কাৰণে বহুত ক্ষেত্ৰত কেতিয়াবা পইচা ৰিফান্ড হৈ যায় কেতিয়াবা হোল্ড হৈ যায় এই পইচা যদি ৰিফান্ড হৈ যায় বা হোল্ড হৈ যায় কেতিয়াবা ৰিফান্ড নহয় টাইম হোৱাটো হয় টাইম লাগে তো কেতিয়াবা যদি আপোনাৰ ৰিফান্ড হোৱা টাইম লাগে তেতিয়া হলে কি হয় থাৰ্ড পাৰ্টি এপ যেনে গুগল পে ফোন পে বা পেটিএম এনেকুৱা যিবিলাক এপ আছে তো এইবিলাকত যদি UPI ত আপোনাৰ পইচা যদি ফসি যায় তেতিয়া হলে বেংকে ইয়াৰ কোনো ধৰণৰ দায়িত্ব বা ৰিস্ক নলয় ইয়াত পইচা আপোনাৰ যদি ক'বাত গুছিও যায় তেতিয়া হলে আপুনি বেংকলৈও যদি যায় বেংকত গৈ হুধে বা কমপ্লেইন দিয়ে তেতিয়া হলে বেংকে আপোনাৰ কোনো ধৰণৰ কমপ্লেইন নলয় বেংকে আপোনাক ডাইৰেক্টলি ক'ব যে আমি থাৰ্ড পাৰ্টি এপৰ পৰা হোৱা ট্ৰানজাকচনৰ প্ৰতি আমি কোনো ধৰণৰ ৰেসপন্সিবল নহয় তো গতিকে আপুনি এইগিটা মই যিগিটা আপোনাক এটা কলো NEFT RTGS বা IMPS যদি আপুনি ব্যৱহাৰ কৰে তেতিয়া হলে ইয়াৰ পৰা যদি কেনেবাকে আপোনাৰ টকা বেলেগত ভুলতে গুছিও যায় বা কৰবালে না যায়ও বা টেকনিক্যাল কাৰণত কিবা ৰিটাৰ্ণ হয় বা যি হোক এনি ৰিজন তেতিয়া হলে বেংক সম্পূৰ্ণৰূপে ৰেসপন্সিবল হয় ইয়াৰ কাৰণে আপোনাৰ যিখিনি আপোনাৰ লছ হ'ব পাৰে সেই লছৰ সম্পূৰ্ণ ৰিকভাৰীৰ দায়িত্ব বেংকৰ থাকে সো বন্ধুসকল ভিডিওটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল পাইছে তেতিয়া হলে লাইক কমেন্ট এণ্ড শেয়াৰ কৰিবলৈ নাপাহৰিব আপুনি শেয়াৰ কৰাৰ লগে লগে আপোনাৰ ওচৰ পাজৰ যি মানুহ আছে বা আপোনাৰ চিনাকিজন আছে তেওঁলোকে এই বিষয়ে জানিব পাৰিব আৰু এনেকুৱা ধৰণৰ আগল ভিডিওসমূহ আগলৈকে পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো আজিলৈ এৰিছো পুনৰ এটা নতুন ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ